আহিব আপোনালোক মাজুলী বুলি ক'লে মানে মোৰ মনটো এনেই ভাল লাগে যে মাজুলীলৈ আহিম বুলি যেতিয়া মানে কোনোবা এজনে লগ হয় তেতিয়া ভালেই লাগে। আৰু এনেইতো আমি প্ৰগ্ৰেম চগ্ৰেম গৈ থাকোঁ, ৰাসতো মানে কি হয় ৰাসত নিমন্ত্ৰণ কৰি আহিবলৈ সময় নহয়, বেলেগৰ পৰা আমি প্ৰগ্ৰেম লৈ থোৱা থাকে। গতিকে আজি কিবা এটা সৌভাগ্যক্ৰমে গড়মূৰ সত্ৰলৈ আহিলোঁ। আমাৰ দিন দুপৰতে পাইছোঁ দিন দুপৰ এনেই লৰালৰিকে অহা লৰালৰিকে যোৱা হয়, দিন দুপৰতে মানে অলপ সোনকালে পালে এইটোৱে আৰু মানে কি অকণ ফুৰিব পাৰি, চাব পাৰি। এইফালে কাষতে দেখিছে শ্ৰীকৃষ্ণ চন্দ্ৰদেৱ গোস্বামী পুথিভঁৰাল, পুথিভঁৰাল আহোঁ। আগতো আমি আহি থাকোঁ, কিন্তু আমি আউনীআটী আহোঁ। আউনীআটীত আমি মানে কম মই তাতে ফোন লৈছিলোহি, নতুনকৈ বনাইছে। দেখুৱাইছোঁ আপোনালোকক। আজি আচলতে আমাৰ এই গড়মূৰ ঠাইখিনিৰ মানে এটা ভাওনা দল গঠন হৈছে। ভাওনা দলটোত আমি আচলতে বায়নৰ ভূমিকা নিভাবলৈ আহিছোঁ। ইয়াত আমি বায়নৰ ভূমিকা পালন কৰিবলৈ আহিছোঁ। তাতে অকণমান আজৰি পাইছোঁ। সেই আজৰি সময়কণতে আমি বন্ধু দুইজনে লগ হৈ মানে অকণমান আমি নিজেও আৰু মানে ইয়াৰ সোৱাদ লৈছোঁ মানে পৰিৱেশৰ আপোনালোককো দিছোঁ।
গতিকে চাই থাকক ভিডিঅ'টো আৰু ভাল পালে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব ভাল লাগিব ভাওনাও দেখুৱাম অকণমান ভাওনা অকণমান দেখুৱাম কিন্তু দেই আউনীআটীত হ'ব ভাওনা আউনীআটীত ভাওনা হ'ব আমাৰ কম্পিটিশ্যন আছে আজি আমাৰ 2 নম্বৰখন চাব লাইভো কৰিব ছাবস্ক্ৰাইব কৰিব চব কৰিব তেতিয়া আমি আৰু আগবাঢ়ি যাব পাৰিম আৰু সেইটোৱে মেইন কথাটো আচলতে সেইটোৱে আমি আপোনালোকে যদি আমাক আগুৱাই নিয়ে তেনেহ'লে আমি আগবাঢ়ি গৈ থাকিম হয় গতিকে এনেধৰণৰ ভিডিঅ' চাই থাকিব পাৰিব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমি ভাওনাৰ থলী পাই পিনি আপোনালোকক দেখুৱামগৈ ভাওনাৰ মানে তাৰ পৰিৱেশ কেনে ৰাইজৰ সমাগম কেনেকুৱা হয় সকলোখিনি দেখুৱাই থাকিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো দি থাকিম হ'ব আমি ইয়াত আছোঁ তেতিয়াহ'লে আহি আছোঁ আমি তেতিয়াহ'লে আমি আহি মণিকাঞ্চন ৰংগক্ষেত্ৰ বুলি কয় অৱশেষত ভাওনা সামৰি থৈ পুনৰ কমলাবাৰী ফেৰীঘাটত আমি ফেৰীত উঠিবলৈ আহি পালোহি ভাল লাগিল বহুত মাজুলীত থাকি ভাওনা কৰি খুব ভাল লাগিল যিটো দলৰ লগত আমি ভাওনা কৰিবলৈ গৈছোঁ তেওঁলোককো লগ পাই বহুত ভাল লাগিল আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি পুনৰ ফেৰীত আহি উঠিছোঁহি আকৌ এটি অন্য অনুষ্ঠানৰ মাজুলীলৈ পুনৰ আহিম স্মৃতি সাঁচি ৰাখিলোঁ আপোনালোকে চাব ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে নিশ্চয় গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা নিশ্চয় কৰিব যিখিনি ইয়াৰ দৃশ্য